Good morning everyone. আপোনালোক সকলোকে মোৰ মেড উইথ লাভ এণ্ড স্মাইল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে মঙলবাৰ। ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱাই কৰিম বুলি ভাবিছিলোঁ, খালি আৰু কাম কাজতে মানে কৰাই নহ'লে। এতিয়া টাইমটো গৈ আছে, এতিয়া অলপ ৰুকি শুইছে আৰু ৰুকিৰ লগতো অলপ ব্যস্ত হৈ থাকিব লগা হ'ল। আৰু লগতে আপোনালোকক এটা বস্তু দেখাওঁ। আজি লাঞ্চ বনাম। আজি বনাম মাংস, এটা বেলেগ এটা ষ্টাইলত বনাম। তো আপোনালোককো দেখুৱাম কেনেকৈ বনাম হা। প্ৰথমতে সেইকাৰণে মাংসখিনি অলপ মেৰিনেট কৰি থ'ব লাগিব, সেইকাৰণে মেৰিনেটটো কৰি লওঁ। প্ৰথমতে অকণমান নিমখ দিছোঁ, অলপ হালধি, অলপ দৈ দিছোঁ, অলপ জিৰা গুড়ি, অকণমান চিকেন মছলা আৰু অলপ ধনিয়া গুড়ি, অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু 2 চামুচমান তেল দি দিছোঁ। এইয়া আমাৰ হৈ গ'ল মেৰিনেট কৰা। এইখিনিতে 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। মই ছাইড বাই ছাইড এটা আচলতে কাম কৰি আছিলোঁ। সেইটো হৈছে জলকীয়া। এইখিনি জলকীয়া অলপ আছিলেই আগতে, তো সেইখিনি থাকোঁতেও আৰু আকৌ জলকীয়া লৈ আহিলে, কেঁচা জলকীয়া। তো সেইকাৰণে মানে এইখিনি এতিয়া ভালকৈ থ'ব লাগিব, নহ'লে মানে গৰমত বহুত পটককৈ বেয়া হৈ যাব। আপোনালোকে জানেই চাগে কেনেকৈ এইবিলাক ৰাখে। যিসকলে জানেতো জানেই বাৰু, যিসকলে নাজানে তেওঁলোকৰ কাৰণে এইটো এটা টিপছ দিব বিচাৰিছোঁ। আপোনালোকে জলকীয়াবোৰ যদি বহুত বেছিকৈ আনে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা মানে এটা এয়াৰটাইট কণ্টেইনাৰ লৈ ল'ব, আৰু এয়াৰটাইট কণ্টেইনাৰটোত এনেকৈ এখন টিচু পেপাৰ লৈ ল'ব। তাৰপিছত আৰু আপুনি মানে এইবিলাক খালি মানে এই জলকীয়াকেইটাৰ ঠাৰিবোৰ গুচাই ল'ব, আৰু তাৰপিছত ইয়াত ভৰাই থ'ব। হৈ গ'ল। এইখিনি এতিয়া দুদিন ভাল হৈ থাকিব। এতিয়া মাৰি এতিয়া ফ্ৰিজত থৈ দিব লাগে। আজি বতৰটো বহুত ডাৱৰীয়া। যোৱাকালিও বহুত বৰষুণ দিছে, আজিও বৰষুণ পূৰা। তো মইতো বহুত ভালেই পাইছোঁ, কাৰণ মই ইয়াত বৰষুণ দিলে ভাল পাওঁ, নহ'লে বহুত গৰম। কিবা চাইনিজ টাইপৰ বস্তু খাওঁ বুলি, সেইকাৰণে ভাবিছোঁ অকণ ফ্ৰাইড ৰাইচ বনাম। তো হাফ ইণ্ডিয়ান আৰু হাফ চাইনিজ হ'ব। তো সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈ বনাম। সেয়া আমি পাকঘৰলৈ আহি গ'লোঁ। এতিয়া তেল অলপ গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হ'ল, এতিয়া মই তেজপাত দি দিছোঁ, আৰু পিঁয়াজৰ পেষ্ট অলপ দি দিছোঁ। ডাঙৰ পিঁয়াজ এটা কাটি পেষ্ট কৰি দিছোঁ। লৰাই দিওঁ, গেছটো চিম কৰি ৰাখিছোঁ। এতিয়া মই এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি গেছটো চিম কৰি ঢাকি থৈ দিছোঁ। আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই গ'ল। অকণমান হালধি দিছোঁ, মাংসত অলৰেডি দিয়ে দিছোঁ। বাছ এতিয়া গেছটো অলপ হাই কৰি মই মাংসখিনি দি দিম, আৰু কণ্টিনিউৱাছকৈ মই 1 মিনিটমান সময় লৰাই দি দিম, নহ'লে দৈটো ফাটি যাব। মই এতিয়া আদা নহৰু পেষ্ট অলপ দি দিছোঁ। ইয়াতে নৰসিংহ, ইলাইচি আৰু দালচেনি কৰি দিছোঁ। ভালদৰে মিক্স কৰি দিওঁ। এতিয়া মই আলু কেইটামান দি দিছোঁ। তেল ওলাইছোঁ। এয়া মই এইফালে ৰহিলা দাইলো অলপ বনাইছোঁ।
এতিয়া মই আধা গিলাচ গৰম পানী দি দিছোঁ। এতিয়া ভালদৰে লৰাই 10 মিনিটৰ কাৰণে ভিজিবলৈ দিম ঢাকি। এয়া দেখিছেনে আমাৰ মাংস পুৰা ৰেডি। এনেকৈ বনাই চাবচোন, কেতিয়াবা খাবলৈ বহুত ভাল লাগে। ভাবিলোঁ এগ ফ্ৰাইড ৰাইচ বনাম, সেইকাৰণে প্ৰথমতে কণী এটা ভাজি লওঁ। অকণমান নিমখ, অকণমান জালুকৰ গুড়ি। এতিয়া মই ইয়াত দিম সৰু সৰুকৈ কাটি থোৱা নহৰুকে ফুটামান দি দিছোঁ। এডোখৰমান আদা, পিঁয়াজ, এয়া মই অলপ ভেজিটেবলছ কাটি থৈছোঁ। আদা, বিন, কেপচিকাম দি দিছোঁ। বেছি দেৰি ভাজিব নালাগে আৰু, চাইনিজ বস্তুবোৰ এনেও অলপ আধা সিজাকৈ খাই ভাল লাগে। অলপমান নিমখ, অলপমান জালুকৰ গুড়ি, 1 চামুচ চয়া চচ, অলপমান চিলি চচ, এক চামুচমান ভিনেগাৰ দি দিছোঁ। এইখিনিতে মই 1 মিনিটমান হাই ফ্লেমতে এনেকৈ ভাজি ল'ম। এতিয়া আৰু ভাতখিনি দি দিম। অলপমান নিমখো দি দিছোঁ। বাস আমার এগ ফ্রাইড রাইস রেডি। গুড ইভিনিং এভৰিৱান। অথনি ভাত পানী খাই শুলোঁ। এতিয়া বহুত বতৰটো বেয়া, একচুৱেলি বৰষুণ দিয়ে কাৰণে এতিয়া চাহ বনাওঁগৈ, চাহ খাবলৈ যাওঁ। চাহ খাই এয়া আমাৰ আজি চণ্ডীগড়ৰ ৱেডাৰ, ইমান ধুনীয়া ৱেডাৰ। বৰষুণ বৰষুণ, ইয়াত মানে বৰষুণ দিলে খুব ধুনীয়া লাগে। এয়া হৈছে আমাৰ ছাদৰ ওপৰৰ পৰা ভিউ। আছে ইয়াত মই এনেকৈ ৰাখি থৈছোঁ, দেখুৱাম কোনমান আমি পুলিবোৰ, মোৰ কি কি পুলি আছে। আৰু সেয়া আৰু জেগাডোখৰ মানে ভিউটো বহুত ধুনীয়া ইয়াৰ পৰা। এইটো আমাৰ পিছফালটো আম গছ এজোপা আছে, আমজোপা খাবলৈ বিৰাট ধুনীয়া। এয়া হৈছে মই যে কৈছোঁ আমাৰ ঘৰটো ৰাস্তাৰ কাষতে, সেইকাৰণে গাড়ী ঘোঁৰা আৱাজ কৰি। এইটো চাওক, এইটো মেইন ৰোড। এইটো ইয়াৰ মানে লেফ্ট হেণ্ড ছাইডে দিয়ে গৈ এটা ট্ৰেফিক পইণ্ট আছে, তাৰপৰা জাষ্ট ৰাইট ল'লে আমাৰ পূৰা এয়াৰপৰ্ট পায়গৈ। তো বেছি দূৰ নহয় ইয়াৰ পৰা এয়াৰপৰ্টলৈ। আজি বৰষুণ দি পানী পৰি অৱস্থা নাইকিয়া হৈ আছে। এয়া হৈছে আমাৰ বাহিৰটো, আমি বাহিৰলৈ যাওঁ। তো এয়া
হৈছে গোটেই এয়াৰফ'ৰ্চ কলনী, গোটেই কলনী মানুহবোৰ থাকে ইয়াতে। বহুত ডাঙৰ এৰিয়াটো, বহুত ডাঙৰ। এইটো এটা ছেক্টৰে হয় 31B। এই বতৰটো বিশেষকৈ বহুত ভাল লাগিছে কাৰণ আজি বহুত ঠাণ্ডা। মানে ইয়াতে আপোনাৰ এনেকুৱা গৰম হয় ন, আনকি গৰমত মানে ওপৰলৈ আহিবলৈ মন নাযায়। মই এনেকুৱাই মানে গৰম হয়। এতিয়া আজি বতৰটো কাৰণে বহুত ভাল, ভাবিলোঁ আপোনালোককো দেখুৱাই দিম। আৰু মানে আকাশখন পূৰা ডাৱৰীয়া হৈ আছে, বৰষুণ এইকেইদিন আমাৰ একচুৱেলি মনচুন ষ্টাৰ্টেই হৈছে। তো সেয়া আমাৰ ইয়াতে বহুত ধুনীয়া এজোপা গছ আছে, যিজোপা গছে মানে আমাক বহুত বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। এজোপা হৈছে এইজোপা মৰমৰ নিমজোপা। এই নৰসিংহজোপা এজোপা এটা মানে কাহানী আছে। কাহানী মানে হৈছে কি, এইজোপা মানে কি, নৰসিংহটো গম পায়েই এনেও অলপ ঠাণ্ডা মইশ্চাৰ এনভাইৰনমেণ্টটো ভাল পায়। ইমানেই গৰম ইয়াত, আৰু আমাৰ চাদৰ ওপৰটো পূৰা খালী, একোৱেই নাই। জাষ্ট এই নিম গছজোপা আছে, এই নিম গছজোপাই জাষ্ট এই ছাইডটোহে প্ৰটেকশ্যন দিয়ে। নৰসিংহজোপা একদম মানে বহা নাছিলে, একদম অকণমানি কিটিয়া মিটিয়া হৈ আছিলে। মই এজোপা সদায় সাৰ দিওঁ, পানীও দিওঁ, নাই নাবাঢ়ে। তাৰপিছত কি হ'ল, ৰুহি যেতিয়া খোজ কাঢ়িব পৰা হ'ল, আৰু তাই মানে মই তাইক লৈ আহোঁ ন ইয়ালৈ, তাই এইজোপাক মই পানী দিবলৈ শিকালোঁ। তাই এইজোপাক খুব পানী দিয়ে, ইমানেই পানী দিয়ে, বাকী কোনোজোপা গছত তাই ইমান নাযায়, এইজোপাক বেছিকৈ দিয়ে পানী। এইজোপা ইমান পানী দিলে চাগে সেইকাৰণে নেকি গছজোপা একদম মানে বাঢ়িবলৈ ধৰিলে। ভাল লাগে ন, নিজে ৰোৱা বস্তু এটাৰ মানে মজাই বেলেগ। চ' সেয়াই আছিল আজি দিনটোৰ এটা সৰু ব্লগ। আশা কৰিলোঁ আপোনালোকে ভাল পাব। যদি অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে গম পাই থাকে। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।